Remember we met? I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hey guys, welcome back to Neha's Passion. So আজি এটা authentic Bengali recipe লৈ আহিছো আৰু এই ডিশটোৰ নাম হৈছে ঢোকাৰ ডালনা। এটো এটা authentic vegetarian recipe হয়। I hope কি আপোনালোকে ভাল পাব আৰু ট্ৰাই কৰি চাব। কম ইনগ্ৰেডিয়েন্টছ অতে বহুতে টেস্টি আৰু হেলদি ৰেচিপি হয়। ইয়াত মই এটা ট্ৰিক্স কৰিছো, হেতু হৈছে যে মই ইয়াত ভেজিটেবলছ এড কৰিছো আৰু লগতে মই ইয়াত ষ্টিম কৰিছো সো দ্যাট নিউট্ৰিশিয়াছ ভ্যালু খিনি থাকি যায়। এতে বলক আজি আমি ট্ৰাই কৰো ষ্টিম ঢোকাৰ ডালনা উইথ ভেজিটেবলছ। সামগ্ৰীসমূহ লৈছো মই ইয়াত লৈছো কাজু আৰু কাঠবাদাম, লৈছো আদা পেষ্ট, দৈ, দুটা বিলাহী, হালধি পাউডাৰ 1 চামুচ, জলকীয়া পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ আৰু ধনিয়া পাউডাৰ 2 চামুচ। লৈছো শুকান জলকীয়াৰ তেজপাত, ইয়াত লৈছো চপ কৰা গাজৰ, চপ কৰা ক্যাপসিকাম আৰু চপ কৰা কেঁচা জলকীয়া। এতিয়া এটা গ্ৰাইন্ডিং জাৰ লৈছো আৰু তাত মই সোক কৰা চানা দাইল কেটা দি দিছো আৰু ইয়াৰ পেষ্ট বনাই লৈছো। এয়া পেষ্ট বনি গল। ইয়াত মই এতিয়া এড কৰিম 1/4 স্পুন বেকিং পাউডাৰ। আপোনালোকে বেকিং সোডা ইউজ কৰিব পাৰে। প্ৰয়োজন অনুসৰি নিমখ, লৈছো কেঁচা জলকীয়া, ক্যাপসিকাম আৰু গাজৰ। ভালকৈ মিক্স কৰিম। ইয়াত মই এতিয়া এড কৰিম আধা চামুচ হালধি পাউডাৰ। এখন পেন লৈছো, ইয়াত মই এতিয়া অইল গ্ৰীজ কৰি দিছো ভালকৈ। অইল গ্ৰীজ কৰা পাছত ইয়াত মই বেটাৰ খিনি ঢালি দিম আৰু ভালকৈ সমান কৰিম। এতিয়া লিড লগাই মই এয়া ষ্টিম হ'বলৈ দিম। এতিয়া নেক্সট ষ্টেপলৈ যাও। এটা গ্ৰাইন্ডিং জাৰ লৈছো, ইয়াত মই এড কৰিছো বিলাহী আৰু কাঠবাদাম আৰু কাজু। এয়া ভালকৈ পেষ্ট কৰি লৈছো। এতিয়া মই গেছটো অন কৰি একেবাৰে লো ফ্লেমত ষ্টিম হ'বলৈ দিম আৰু 4 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। 4 মিনিটৰ পাছত মই এয়া পাল্টাই দিম আৰু 1 মিনিটৰ কাৰণে এনেকৈ ঢাকি ৰাখিম আৰু 1 মিনিটৰ পাছত ফ্লেম অফ কৰি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱা পাছত মই এয়া উলিয়াই লৈছো। উলিয়াই ইয়াৰ পিচ কৈ কাটি লম। আপোনালোকে যিকোনো শেপত কাটিব পাৰে, স্কোয়াৰ, ৰেক্টেংগল, আৰু মই ইয়াত বৰফি শেপতহে কাটিছো। আপোনালোকে বৰফি শেপতো ট্ৰাই কৰিব পাৰে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. কটা হৈ যোৱাৰ পাছত মই একেখন পেনতে 2 চামুচ ৰিফাইন্ড অইল দিছো। আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ অইল ল'ব পাৰে। আৰু ইয়াত মই ঢোকা কেটা অলপ সতে কৰি লম। 1 মিনিটৰ কাৰণে সতে কৰিম। আপোনালোকে অলপ বেছিকৈ তেল দি ফ্ৰাই কৰিবও পাৰে, কিন্তু মই ইয়াত অকমান হেলদিকে বনাব খুজিছো, সেই কাৰণে মই খালি 2 চামুচে তেল দিছো। সতে কৰা হৈ যোৱাৰ পাছত ইয়াত মই আকৌ 2 চামুচ তেল এড কৰিছো আৰু পিসা বিলাহী, বাদাম আৰু কাজু দি দিছো আৰু দিছো তেজপাত আৰু শুকান জলকীয়া। 1 মিনিটৰ কাৰণে মই এনেকৈ লৰাই থাকিম। 1 মিনিট হৈ যোৱাৰ পাছত ইয়াত মই পৰিমাণ অনুসৰি হালধি দিম আৰু দিম জলকীয়া গুড়া পাউডাৰ, ধনিয়া পাউডাৰ, দিম আদা পেষ্ট আধা চামুচ আৰু ভালকৈ মিক্স কৰিম।
1 সেকেন্ড মিক্স কৰাৰ পাছত ইয়াত মই দিম আধা চামুচ জিৰা পাউডাৰ আৰু ভালকৈ মিক্স কৰিম 2-3 মিনিট মিক্স কৰাৰ পাছত ইয়াত মই লো ফ্লেম কৰি দৈ দিম দৈটো মনত ৰাখিব যে সদায় লো ফ্লেম নহলে ফ্লেম অফ কৰি দিব নহলে দৈ ফাটি যাব পাৰে আৰু ভালকৈ লৰাই থাকিম 3 মিনিট হৈ যোৱাৰ পাছত ইয়াত মই 2 কাপ পানী দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো দিয়াৰ পাছত মই ঢোকা কেইটা ইয়াত এড কৰি দিছো আৰু আপোনালোকে মনত ৰাখিব যে সদায় পানী বেছিকৈ দিব লাগে কাৰণ কি ঢোকাই বহুত পানী সোক কৰে পানী দিয়াৰ পাছত 5 মিনিটৰ কাৰণে মই বইল হ'বলৈ দিছো 5 মিনিট হৈ যোৱাৰ পাছত ইয়াত মই এড কৰিছো 1/4 স্পুন গৰম মছলা আৰু 1/4 স্পুন ঘি আৰু ফ্লেম অফ কৰি দিছো এয়া ৰেডি হৈ গল মোৰ ষ্টিম ঢোকাৰ ডালনা উইথ ভেজিটেবলছ বহুতে ডিলিশিয়াছ আৰু সুপাৰ টেস্টি আপোনালোকেও ট্ৰাই কৰিব আৰু মোক কমেন্ট বক্সত জনাব এই ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিব নেপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই